গাইজ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল উৰুকা। পোনপ্ৰথমে মই সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আজি আমাৰ ঘৰত কি আছে তো আপোনালোকক দেখাওঁ বলক। আজি আমি পাকঘৰত ভাত বনোৱা নাই, আমি এয়া বাহিৰতে বনাইছোঁ। সকলোবিলাক বাহিৰতে কৰিম আৰু এই ঢেঁকীশালত তো ৰেডি কৰি লৈছোঁ। আজি পাকঘৰত নবনাওঁ, চবেই মিলি আমি ইয়াতে বনাম। তো এয়া আমি পূৰা গোটেই মুখাই বহি লৈছোঁ। এয়া মা, তাৰপিছত ইফালে দেউতা আছে, এয়া পূৰা জুই আৰু এইবিলাক আমি যোগাৰ কৰি লৈছোঁ। এতিয়া আমি বনাম আৰু তো বলক কি আজি বনাম তো দেখাওঁ বলক আপোনালোকক। মই দেখাম, এয়া চাওক খাচী মাংস আৰু খাচী মাংস বনাম আৰু লগতে ৰেচিপিখিনি আপোনালোকক যদি দিব পাৰোঁ দিম আৰু খাচী মাংস আছে আমাৰ লগত আৰু কি আছে দেখাই আছোঁ ৰ'ব। আৰু এয়াও গাহৰি মাংস আৰু এয়া মাছ, তাৰপিছত এয়া বিলাহী কাটি লৈছোঁ, এয়া ধনিয়া, এয়া পিঁয়াজ আৰু এয়া জ্বলা, ৰহুন, আদা আৰু এয়া তেজপাত এনেকৈ কুটি লৈছোঁ। তাৰপিছত আৰু সেইফালে বাকীবিলাক আছে মছলাবিলাক দিম আৰু তো বলক এতিয়া আমি আৰম্ভ কৰোঁ। আমি কেৰাহী বহাই দিলোঁ, এয়া এতিয়া আমি মাছ ভাজিমাংগে এয়া কেৰাহী বহাই দিলোঁ। তো চাই থাকক ভিডিঅ'টো শিকলৈকে। এয়া তেল দি দিলোঁ আমি আৰু এয়া দিটো মোবাইল চাইছে। এতিয়া আমি মাছ ভাজিম বলক। তো গাইজ এয়া মই ৰিফাইনেদি মাছ ভাজিম আজি। তো মই হালধি লগাই নলওঁ মাছত, ইয়াতে দি দিলোঁ, এয়া হালধি দি দিলোঁ আৰু অকণমান নিমখো দিম। এয়া অকণমান নিমখ দি দিম। পূৰা গৰম হৈ গৈছে। আমাৰ এই দেউতাই ৰাখি ফল চাই আছে, আজি ৰাখি ফল কেনেকুৱা তো বলক। এয়া আমি মাছ দি দিলোঁ। এয়া মোৰ এটা মিষ্টেক হৈছে, ৰিফাইন তেলত বোলে হালধি নেদে, চ' মই হালধি দি দিলোঁ, সেইকাৰণে ক'লা হৈ গৈছে। তো আপোনালোকে এনেকুৱা ভুল নকৰিব। এয়া মাছ ভাজা হৈ গ'ল। এতিয়া আমাৰ দেউতাই ৰাখি ফল শুনিয়ে আছে। তো এতিয়া মই গাহৰি বনাইছোঁ, আমি খাম আৰু গাহৰি ভাজা। লগাইছে আমাৰ গাহৰি ভাজা আৰু এইয়া আমাৰ দাদা এনেই সুধা ভাজি খাবৰ কাৰণে। তো গাহৰি মই ইয়াতে গাহৰি মাংস বনাই আছোঁ এয়া, আৰু মায়ে পাকঘৰত কি কৰি আছে বলক চাওঁগৈ বলক। মায়েও গাহৰিয়ে বনাই আছে পাকঘৰত। তো গাহৰি কেনেকৈ বনাইছে বলক অলপ চাওঁ। ৰ'ব কৈ আছোঁ। অ' মা, এয়া আমাৰ মায়ে আৰু মায়ে কি বনাই আছে চাওক। এয়া মায়ে কি বনাই আছে চাওক। কি বনাইছা মায়ে? মাহৰ দালি আৰু গাহৰি। ৰ'ব দেখাই আছোঁ। মায়ে মাহৰ দালি আৰু গাহৰি বনাইছে। আমি কিন্তু সকলোৱে গাহৰি খাওঁ। আপোনালোকে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন এবাৰ। আইয়া আমাৰ মা পূৰা হাঁহি বনাই আছে। কেনে মাই বিহু কেনে মাই ভাল লাগছি না? ভাল লাগছে। তই দেখোন তামোল খাই একদম আকৌ ৰঙা হৈ আছা। তামোল খাই লৈছোঁ ফূৰ্তিতে। হয় নেকি? দে গাইছ এয়া আমাৰ গাহৰি ভাজা হৈ গ'ল, বলক এতিয়া খাওঁ। তো গাইছ ভাগলৈ গ'ল বনাই থাকোঁতে বহি থাকোঁতে। তো এয়া আমাৰ এইবিলাক, তো এতিয়া আমি গাহৰি ভাজা খাম। গাইছ এয়া আমাৰ গাহৰি ভাজা, এয়া চাওক কি ধুনীয়া লাগিছে দেখিবলৈ, চাওক। তো এয়া গাহৰি মাংস এতিয়া আমি খাম। তো গাইছ গাহৰি মাংস ভাজা খাই ল'লোঁ আৰু এতিয়া বনাই আছোঁ খাচী মাংস। আৰু খাচী মাংস মই বনোৱা নাই, দাদাই বনাইছে। তো ৰেচিপিটো দিম বাৰু। তো চাওক কেনেকুৱা হৈছে। এতিয়া আমাৰ ৰান্ধনী মোবাইল চাই আছে, মা আৰু
গাইছ আমাৰ সকলোখিনি হৈয়ে গ'ল আৰু আমি অকণমান দেৰিকৈ ভাতেই খাম আৰু এয়া মায়ে মাছ বনাইছে মাছ উতলি আছে তো মাছখিনিও হ'ব আৰু মোৰ গাটো অকণমান বেয়া আছিল সেইকাৰণে শুই দিলোঁ আৰু এতিয়া আৰু ব্লগটো বেছি দীঘলীয়া নকৰোঁ আজি ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আকৌ এবাৰ মোৰ ফালৰ পৰা আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ